প্ৰসাদ দিব গৈছিলোঁ বৰিহাতত। এয়া প্ৰসাদ দি আহিলোঁ। আহি আমি ফটো চটো উঠিলোঁ। এয়া বাবুই চিচকাই আছে, মোৰ ভাগিন হয়। এয়া ময়ো ফটো উঠিছোঁ অকণমান। চাই থকা আৰু বাইদেউ মাহী গোটেইবিলাকে ফটো উঠিছে। এয়া বাবুৱে হাঁহি আছে, চাই লোৱা। এই গোসাঁই ঘূৰা দৃশ্য। এয়া গোসাঁই লৈ আহিছে, গোসাঁই দাঙি। এয়া দাদাই আমাৰ গামোচা পাৰিছে ৰাস্তাত। এইটো গোসাঁইটো বহুত মানুহ হৈছে, ভাল লাগিছে। ঘৰে ঘৰে বাটত কলগছ পুতিছে। এইবিলাক মানুহ, গোটেই গাঁৱৰ মানুহ হয়। খুব ভাল লাগিছে। বাবু, বাইদেউ, মাহী সধ্যনি দি আছে। বক্স বাজছে, ভাল লাগিছে। গোসাঁই লৈ লৈ যাই আছে। আমি প্ৰসাদ খাব আহিছোঁ গোসাঁই ঘৰত। এইটো মোক গিফ্ট দিছে নতুন বছৰত দাদা এজনে। হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে আছে? আমি বনাইছোঁ। আজি চুঙা গাহৰি বনাব এইটো চুঙা ওলাইছোঁ চাৰি হয়। থকা। গাহৰি এইটো মাংস, চুঙা, বিলাহী এইখিনি টেঙা মাংস দিছে। লৈছোঁ, বিলাহী কাটি লৈছোঁ। এইফালে এইটো চুঙাত জুইত বহাই দিলোঁ দিলোঁ চাই আমি লোৱা। গাহৰি মাংস চুঙাত দি। চৌকাটো বহাইছোঁ, আমি বাহিৰত বনোৱা নাই, ঘৰৰ ভিতৰে বনাইছোঁ। চাই এয়া লোৱা। জুই দি আছোঁ। আৰু হ'লে মানে গাহৰি মাংস কেনেকুৱা হয় দেখুৱাই দিম আৰু চুঙাৰ পৰা। এয়া আমাৰ চুঙা গাহৰি হ'ল আৰু উঠাই লৈ আহিলোঁ। আমি এতিয়া ঢালিম। এয়া আমি বাতি এটাত ঢালিছোঁ চুঙা গাহৰি। এয়া চুঙা আমি ঢালি আছোঁ। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপায়। বাই বাই আজিলৈ।